নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ট্ৰেভেল ব্লগ। আজি ভিডিঅ'টো চাওক, কিমান ধুনীয়া কিমান ফেচিলিটি দি আছোঁ এই ভিডিঅ'টোত। বাৰিষাৰ বতৰত গৰুৱে ধান নাখায়, কেনেকৈ অসম্ভৱে সম্ভৱ। বলক আমি চাই লওঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ। এইয়া গৰু পথাৰত দিছোঁ, চিটাই দিছিলোঁ ধান। চিটোৱা ধানত গৰু দৰকছোঁ, গৰুৱে ধান নাখায়। আছা, গৰুৱে ধান খাব লাগে, ধান নাখায়। এইবিলাকত আছিলে বনবিলাক খাইছে। এইফালে আছে এইবিলাকত বনবিলাক খাইছে, গৰুৱে ধান নাখায়। চা, বাৰিষাৰ বতৰত এই এনেকুৱা হৈছে পৰিস্থিতি, একদম পূৰা জ্বলি গৈছে। একদম মেচ মাৰি দিলে ভুট কৰি জ্বলি যোৱা লেখীয়া হৈ গৈছে ধানবিলাক। এইবাৰ আৰু মোদী চৰকাৰে নিদিলে আৰু একোৱে নাই খাব লগা। ভীমকল খাব লাগিব, মাটি খাব লাগিব, কিবা কিবি খাব লাগিব আৰু মুঠতে। এইবিলাক চা, বনবিলাক খাইছে। এইবিলাক আছে ধানবিলাক। গৰুৱে যদি ধান নাখায় আৰু কেনেকুৱা অৱস্থা হ'ব লাগিব ধানৰ। এইবিলাক চা, এইয়া মোদীয়ে দিলে খাম, নিদিলে চাম। গোটেই এইবিলাক গোটেই পথাৰখন এইবিলাক গোটেই এইবিলাক পূৰা জ্বলি গৈছে। পিছবিলাকৰে উঠোৱাৰ কাৰণে ইমান ৰঙা হোৱাটো দেখা নাপায়। আগবেলাতে উঠোৱা হ'লে আৰু এইবিলাকখিনি অকণমান ভাল, মানে ভাল কি ক'ম আৰু, এইফালে পানী শুকাই গৈছে, একদম মাটি ফাটি গৈছে। ডাঙৰ একদম পূৰা ডাঙৰ ফাটি গৈছে একদম। এখন ঠেঙে সোমাই যাব নেকি, ফাটা মাতে দিয়ে সেনেকা নিচিনা ফাটি গৈছে ইয়াতো। এই অলপ জুম কৰি দেখাম ৰ মই। এইয়া ফাটা ঠেঙে এখন সোমাই যাব আৰু ক'তে। এইবিলাক আৰু কেইদিনতে, বেছি দিন নাই আৰু। পূৰা ছেট এপ ইণ্ডিয়া লিমিটেড কোৱা লেখীয়া হৈছে আৰু সি নহ'ব। বন্ধুসকল, যদি ভিডিঅ'টো ভাল পায় লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। আৰু মোদী চৰকাৰে যদি সহায় দিয়ে অকণমান ভাল পাম বুলি আশা কৰিছোঁ আৰু। ধন্যবাদ।